মজা নাকি নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ ভূপতেশ ব্লগলৈ মই ভূপতি আজি গৈ আছোঁ কাকৰাগাঁও এজন বিশেষ ব্যক্তিক লগ ধৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান আহি পালোঁ মই বঙাইগাঁও আৰু মোৰ লগত আছে ভালেকেইজন বঙাইগাঁৱৰ ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ এইফালে আছে নৱনিধি এছামিজ ব্লগ বুম বুম জুই এয়া আছে নীতিশ দা আৰু এইফালে আছে এয়া নৰোত্তম আৰু এয়া হৈছে চিটুমণি হেল্ল' গাইছ চিটুছ ব্লগ আমি গোটেইকেইজন ইউটিউবাৰ লগ লাগি এতিয়া আমি গৈ আছোঁ কাকৰাগাঁও আমাৰ দাদীক লগ ধৰিবলৈ বৰ্তমান মই আহি পালোঁ কাকৰাগাঁও তো আহিছোঁ মজা নাকি চেনেলৰ মালিকৰ ঘৰত তো দাদীক লগ ধৰিবলৈ আহিছোঁ লগ পাওঁ নে নাপাওঁ আজি ঘৰত বা আছে নে নাই তো ব'লা ঘৰলৈ যাওঁ এয়া আহি পালোঁ আমাৰ দাদীৰ ঘৰত লগ পাই ভাল লাগিল বহুত এয়া আহিছে কি নাম আছে নামটো কৈছে মোৰ নামটো ধীৰাজ কুমাৰ চেত্ৰী আৰু মই যিটো চেনেলত ভিডিঅ'বিলাক আপলোড দিওঁ সেইটো মজা নাকি আৰু আমাৰ ফালে ইয়াক দাদী বুলি চিনি পায় আমি ধুনীয়াকৈ সকলোৱে গোটেইকেইজনে ধুনীয়াকৈ চাহ জলপান খালোঁ এতিয়া আমি ধীৰজৰ লগত কিছু কথা আলোচনা কৰিম তো ধীৰাজ দাদী কি হ'ব আজি আহিলোঁ তোমাৰ ঘৰত ভাল লাগিল এয়া আমি পাৰ্টি কৰি আছোঁ তো ধীৰাজে দিলে পাৰ্টি পূৰা কুহুৰি পাৰ্টি হৈ আছে আমি একেলগে আহিছোঁ নীতিশ দা নৱনিধি বাইদেউ তাৰপিছত জিতু আৰু নৰোত্তম আৰু এয়া আছে দাদী তো ইয়ে সঞ্জু ভাই ইয়ে দাদী ইয়ে হৈছে কি নাম আছে এইটো আৰু যে নাম আছিল যে কি নামটো পাহৰি গ'লোঁ মই নাম মজা নাকি লাহে কৰি যাব মজা নাকি তো ভিডিঅ'বিলাক চাই বঢ়িয়া লাগে বহুত ভাল লাগে পূৰা হাঁহি উঠে মইতো অকলে চাই হাঁহি থাকোঁ একেবাৰে তো মায়েও চাই আমাৰ ঘৰত সকলোৱে চাই আৰু আমাৰ ফালে পূৰা কমন হৈছে ডাইলগটো মানে দাদী কুহুৰি আৰু বান্দৰ চাৱা মানে সকলোৱে কয় আৰু এবাৰ কৈ দিয়াচোন বহুত ধুনীয়াকৈ মজা নাকি ছাত্ৰ চাহ আমাক বান্দৰ চাহ কৈ আছে এয়া নৱনিধি বাইদেউ হয় ভণ্টি হয় এনে ক'লো বাহিৰ আজি লগ পাই ভাল লাগিল তো বৰ্তমান এইখিনি বঙাইগাঁৱতে আছে ন আছো এনে ঘৰ ধুবুৰীত কিন্তু বঙাইগাঁৱত থাকোঁ মানে ইয়াতে ষ্টাডি পাৰপজত ইয়াতে আছোঁ হয় তো ভাল লাগিল গোটেইকেইজন ইউটিউবাৰ আৰু এইফালে আছে আমাৰ নৰোত্তম ভাই এইফালে আছোন এয়া নৰোত্তম কৈ দিয়া কিবা কেনে লাগিল আহি মজা লাগিল মজা আৰু প্ৰথমতে এটা কথা ক'ম দাদী কুহুৰি আৰু আছে এজন ইউটিউবাৰ আমাৰ বঙাইগাঁৱৰে হেল্ল' মোৰ নাম জিতু বৰ্মন আৰু মোৰ চেনেল আছে জিতুছ ব্লগ বুলি আপোনালোকে চাৰ্চ কৰি চাব ইউটিউবত আৰু আজি বহুত ভাল লাগিল দাদী কুহুৰিৰ ঘৰত আহি ধীৰাজ চেত্ৰীৰ ঘৰত আহি মজা লাগিল তো দাদী কুহুৰি দাদীৰ ভাইটি আছে এয়া নামটো কৈ দিয়াচোন ভাইটি নাম বুদ্ধ চেত্ৰী অঁ এয়া আমাৰ দাদীৰ ভাইটি এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ তো বহুত ভাল লাগিলে যে ধীৰাজত আহি কিনে তো বাই বাই টাটা আমি ঘৰমুৱা হ'লোঁ আৰু এয়া চাওক কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।